ভাবিছোঁ সৰু মুৰা বলকেটিকে বনাই দিওঁ না কি কয়? চাওক কি ধুনীয়া সেউজীয়া সেউজীয়া ধাননি পথাৰ, মুকলি আকাশৰ তলত কিমান ধুনীয়া এইখন বিল, ডাঙৰ বিল এখন। আপোনালোকক অলপ মই জুম কৰি দেখাই দিছোঁ। এইখন ডাঙৰ বিল এখন, বহুত ডাঙৰ হয়, কমেও এপোৱামান আছে। আৰু আগত শুনামতে বোলে দিক্ৰং নদীখন এইখিতে আছিলে, এতিয়া বহুত দূৰ গুচি গ'ল। কম বুলি ক'লেও এতিয়া ইয়াৰ পৰা 2 কিলোমিটাৰ যাব লাগিব দিক্ৰং নদীলৈ। এতিয়া এইটো মাথাউৰিটো উঠোৱা বেছি দিন হোৱা নাই বাৰু, 5 বছৰমান হ'ল চাগে, বেছি দিন হোৱা নাই। কি ধুনীয়া আকাশৰ তলত, বিশাল আকাশৰ তলত ইমান ধুনীয়া সেউজীয়া পৃথিৱী চাই লওক। আমাৰ ইয়াত তেনেকৈ বানপানী নহয় বাৰু, তথাপিও পানী অলপ ইমান এইখিনিলৈকে উঠে আৰু। এইখিনিলৈকে, এই মোৰ আঙুলিটো পৰা সেইখিনিলৈকে বানপানী উঠে। পানী ইমানেই হয় আৰু বেছি পানী নহয়। আগতে মাথাউৰিৰ ওচৰত এইটো মাথাউৰিটো ইমান ওখ নহয় হ'লে, কমেও ইমানমান ওখ হয় হ'লে, ইমানৰ পৰা কমেও সিমানমান পানীয়ে হয় হ'লে, মানে আলিটো ডুবু কৰি থাকে হ'লে। কিন্তু এতিয়া আলিটো ওখকৈ উঠাই দিয়াৰ কাৰণে অলপ ভাল হ'ল, পানী ইমান নুঠে আৰু। এতিয়া গাঁৱৰ মানুহে এইবিলাকত মাজে মাজে পুখুৰী খান্দি থৈ দিছে, পানীখিনি মানে তাতে জমা হৈ যায়। এই তাত এটা আছে, ইয়াত 2টা আছে, আৰু সেইফালে বহুত দূৰত কমেও 4-5টামান আছে, বহুত দকৈ খান্দি থৈ দিয়া আছে। সেই মাজতো গাঁত খান্দি থোৱা আছে। এইটো দ্বীপটো দেখিছেনে, সৰুকৈ অলপ কোলাকৈ, সেইটো অলপ মাটি উঠাই থোৱা আছে, সেইটো অলপ ওখ হৈ আছে, সেইটো কাৰণে। তাতো এটা পুখুৰী আছে, সেইটো আমাৰ বৰ্তাহঁতৰ পুখুৰী হয়। তাৰপিছত সিদিনা কলগছকেইটা সেয়াত খেতি কৰিব গৈছিলোঁ, তাত আমাৰ পথাৰ আছে। তাৰপিছত এইখিনিত আছে, এই গছজোপা সেইখিনিত মই বহুত আঁতৰত আছোঁ, জুম কৰি দিলেও দেখি নাপাব চাগে, ফাটি গৈছে, কিন্তু তথাপি বহুত জুম কৰি দিছোঁ। এইখিনিতে আছে আমাৰ খেতিটো। তাৰপিছত এই সৰুকৈ গছ এজোপি এইজোপাটো বাদ দিয়ক, এই তাত দেখি পাইছে না, সেইখিনিতো আছে। তাৰপিছত এইফালে এই গছজোপি দেখিছে নহয়, মই অলপ জুম কৰি দিছোঁ, চাব। এইজোপা গছজোপা দেখিছে নহয়, এইজোপা সেইখিনিতো আছে। আগতে ইয়াত বহুতখিনি, এতিয়া বাৰিষা হৈছে নাই, গৰুবিলাক চব মাথাউৰিতে দিয়া থাকিব, মাথাউৰিৰ পৰা ক'তো নাযায়। আমাৰ গাঁৱৰ মানুহে মানে কি, দিবলৈ জেগাই নাথাকে যে, চবতে অকল খেতি। কিমান ধুনীয়া চাওকচোন, কিমান ধুনীয়া সেউজীয়া এটা পৰিৱেশ। আৰু এইখিনিত বাও সেচিছিলে, বাওখিনি মৰি গ'ল, ইয়াত অলপ আছে এইখিনি।
এইখিনি চাব পাৰে, মৰি গ'ল, দলহে আছেগৈ বেছিভাগ। এইখিনিতো অলপ আছে, এই মাজৰখিনি চব বাও। এইখিনি তাৰপিছত এই আধালৈকে বাও আছে। তাৰপিছত সেইখিনি চব শালি খেতি কৰিছে। আমাৰ খেতি উঠিলে বুলিয়ে ক'ব পাৰি আৰু। এতিয়া মাথো কঠীয়া তলি 3 ডৰা আছে। কঠীয়া অলপ বেছি হ'ব, মানে কঠীয়া বিক্ৰী কৰিবৰ কাৰণে মানুহ পালে বিক্ৰী কৰি দিলে বাৰু। এতিয়া 2-3 মানৰ পিছত, এতিয়া পানী চানী হোৱা নাই যে, বৰষুণ চৰষুণ বহুত দিন হ'ল দিয়া নাই, সেইকাৰণে মানে খেতিটো কৰাগে নাই আৰু হালো বোৱা নাই, সেনেকেই আছে। বৰষুণে নাই, সেইটো কাৰণে এনেকৈ থৈ দিছে আৰু। এনেকৈ থৈ দিছোঁ, পানী চানী নাই, এনেই কি কৰিব। এই পানী থকা বিলাকত মানুহে ৰুই আছে, চাব পাৰে। মই অলপ জুম কৰি দেখাই দিছোঁ। এইবিলাক ৰুই আছে, ৰুই আছে এইবিলাক। এইফালে ৰুই আছে মানুহে। যাৰ যাৰ পানী ধুনীয়াকৈ আছে, সি মুঠতে পূৰা হেভি ৰুই আছে আৰু, চাব পাৰে। এই তাত বাও সিঁচিছিলে, কিন্তু এতিয়া বাওখিনি পানীয়ে মাৰি নিয়াৰ কাৰণে এইটো ট্ৰেক্টৰ লগাই আছে, শালি খেতি কৰিব বোলে। ৰোৱা লগাই দিব, এবাৰ কি কৰিব। বাওখিনি মৰি গ'ল, পানী অলপ হৈছিলে বাৰু এইবছৰ। আধা আধি মৰি গ'ল, মানে কি যেতিয়া বাওখিনি হেঁচিছিলে তেতিয়া পানীটো আহি গ'ল যে, সেইটো কাৰণে মানে পানীত বাওটো মৰি গ'ল। এতিয়া আকৌ মানে খেতি কৰিব, খেতি লগাব, শালি খেতি লগাব। বাওখিনিতো মৰিলেই, এতিয়া উপায় নাই, কি কৰিব। খেতিটো কৰিবই লাগিব না। পেটৰ কাৰণে জীৱন গুটিটো বনাবই লাগিব। লোভীয়া পেট, নাখালে উপায় নাই। আমাৰ ঘৰটো চাওক, কিমান জংঘল মানে কি, আমি মানে চাৰিওকাষে অকল গছ গছনি লগাই কিনি থৈছোঁ। ধুনীয়া ধুনীয়া যাতে হাৱা বতাহ আহে। আমাৰ এৰিয়াটো চাওক, কিমান ধুনীয়া গছ গছনিৰে ভৰা, কিমান ধুনীয়া। আহিয়ে ভাল লাগে মানে, কি ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে, নাইচ এয়াৰ। কি ধুনীয়া ধুনীয়া বতাহ মাৰি থাকিব বা। ৰ'দ পৰে বাৰু, ৰ'দ পৰিলেও বতাহ মাৰি থাকে যে, ৰ'দটো মানে গম পোৱা নাযায় বতাহৰ কাৰণে। কি ধুনীয়া হাৱা মাৰি থাকে মাথাউৰিত, একদম বঢ়িয়া। এইকেইটা আমাৰে হাঁহ হয়, ইয়াত চৰিব আহিছে ঘৰৰ পিছফালে। মই বৰ্তমান ঘৰৰ পিছফালে আছোঁ, ঘৰৰ পিছফালটোহে দেখাই দিছোঁ। এইটো ঘৰৰ পিছফাল হয়, এইটো ৰাস্তা ঘৰৰ পিছফাল হ'ল। আগফালৰ ৰাস্তাটো সেইফালে আছে, আমাৰ ঘৰটো ইয়াত এইখিনিতে আছে। সেইফালে যাম, এইটো ৰাস্তাত মই কাইলৈ যাম। কাইলৈ নহয়, আজিয়ে যাব পাৰোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব। মানে তাত গ'লে অকল খেতি 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 দেখি, মানুহে খেতি কৰি থৈছে, খেতি দেখি আপোনালোকে পাগল হৈ যাব। এনেকুৱা বঢ়িয়া সেউজীয়া হৈ গৈছে নহয়। মই ৰাতিপুৱা আজি অলপ দেৰিকৈ শুলোঁ, কাৰণ কালি মানে যিখিনি খেতি আছিলে সেইখিনি খেতি কৰি হৈ গ'ল, অকল কঠীয়া তলি কেইডৰাহে আছে। সেইটো কাৰণে মানে আজি অলপ দেৰিকৈ শুলোঁ। প্ৰথম ভিডিঅ' দিবৰ কাৰণে মানে মই অলপ জল্দি উঠিম বুলি ভাবিছিলোঁ হ'লে ৰাতিপুৱা। এই খেতি শেষ হ'ল বুলি অলপ দেৰিকৈ উঠি পালোঁ। সেয়াই আৰু। আকৌ লগ পাম নেক্সট ভিডিঅ' এটাত।